এই পাৰলে মাজুলী সেই পাৰখিনি নেকি আৰু সেই নিমাতী ঘাটলৈকে আজি আমি ফুৰিবলৈ আহিছোঁ ধুনীয়াকৈ দেখিছোঁ মাজুলীখন Hey guys! তো এতিয়া আমি অলপ ওলাই আহিছোঁ আজি যোৰহাটখন চাম আমি কি আছে এতিয়া আমি পুৱাৰ ব্ৰেকফাষ্ট কৰিম এইখন হোটেলতে কৰিম আৰু কিবা খাব লাগিব ইয়াতে তো মই ভাতৰ অৰ্ডাৰ দিলোঁ আৰু মা আৰু আটাই খাব ৰুটি এয়া মোৰ গৰম গৰম ভাত আহি গৈছে আৰু এইফালে আছে ৰুটি এতিয়া আমাৰ খোৱা চোৱা হৈ গ'ল হে গাইজ তো এতিয়া আমি যোৰহাট ফুৰিম আৰু আপোনালোককো দেখুৱাম এনেকৈ যোৰহাটৰ ৰাজপথত ৰাতিপুৱাই এনেকৈ শাক চব্জিবিলাক বেছি আছে এইটো পৌৰসভা কাৰ্যালয় ইয়াৰে অ' মা এতিয়া আমি ক'ত যাই আছোঁ যোৰহাটলৈ আহি একো অনুভৱ লাগে ধুনীয়া নগৰখন বিৰাট চাফ চিকুণ ভাল লাগিছে হয় মানুহবিলাকৰ কথা বতৰাবিলাক বৰ ভাল ক'ত যাবি নিমাতী ঘাটত না ককিলা মুখত ব'লা নিমাতীয়ে যাবা কি কৈছে ককিলা মুখত বোলে কিবা কিনি আছে চাওঁ যাদৱ পাহাৰৰ লগত কথা পাবি না তো গাইজ আমি ফাইনেলি নিমাতী ঘাটলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ আৰু এতিয়া আমি অটো ভাড়া কৰি যাই আছোঁ নিমাতী ঘাটলৈ গাইজ এইখন হৈছে ভোগদৈ ব্ৰিজ লাহোটিটো চিনি পাইছে লাহোটি পৰা অলপ আগত যাব লাগিব তাত ডাঙৰ ফিল্ড আছে তাৰমানে এইখন আমাৰ ক্ৰক'ডাইল ৰিচাৰ্চ চেণ্টাৰ এইটো এক নম্বৰ ডেমটো নিমাতী কমলাবাৰী ঘাটলৈ যোৱা ৰিণিকি হাজিৰে বেলিতি অ' দা ইফালে হয়তো আমি মাজুলীত যাব পাৰোঁ না এই পাৰলৈ মাজুলী এই পাৰলৈ মাজুলী সেয়ে মাজুলী সেই পাৰখিনি নেকি চালা কি কোনখিনি সেয়ে মাজুলী আচ্ছা
সেয়ে মাজুলী চলা এই জাহাজেদি পাৰ হৈ যাব আৰু সেয়ে মাজুলী বা জাহাজ কেন শচীন দেৱ বৰ্মন দেখোন তই এই নিমাতী ঘাট আটা আটা অলপ কৈ দিয়াচোন ইয়াৰ বিষয়ে এই নিমাতী ঘাটতে এটা ডাঙৰ দুৰ্ঘটনা হৈ গৈছে অঁ চনটো মোৰ মনত নাই অঁ আৰু সেই নিমাতী ঘাটলৈকে আজি আমি ফুৰিবলৈ আহিছোঁ অসমৰ কাৰণে আমি মাজুলীলৈ যোৱা নহ'ল কিন্তু ইয়াৰ পৰা ধুনীয়াকৈ দেখিছোঁ মাজুলীখন মাজুলীখনৰ দৃশ্য ইমানেই ভাল লাগে যে এপাক চাই আহিব পৰা হ'লে খুব ভাল লাগিলেহেঁতেন কিন্তু সময়ৰ অভাৱৰ কাৰণে আমাৰ যোৱা নহ'ল মানে আমি গাইজ আমি এই মানে কি নিমাতী ঘাটৰ পৰাই উভতি যাম এটা বৰ ব্যথিত মন লৈ কাৰণ ইয়াতে এই জাহাজ দুৰ্ঘটনা হৈ কেইবাজন মানুহৰ মৃত্যু হৈছিল তো আমাৰ গাইজ কালি টিকেট আছে কালি আমি যাব লাগিব ঘৰত তো সেইকাৰণে আজি আমি এইখিনিয়ে আৰু লাষ্ট এইখিনিয়ে চাম আজি যোৰহাটত তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত যাতে তেওঁলোকৰ আত্মা সদ্গতি লাভ কৰে আৰু ভৱিষ্যতে যেন এনেকুৱা দুৰ্ঘটনা নহয় তাৰ কাৰণে মই চৰকাৰক বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ অসমীয়া পৰিচয় চেনেলৰ মাধ্যমেৰে তো চাই থাকিব গাইছ এইখিনি আছিল নিমাতী ঘাট এইখিনি নিমাতী ঘাট পাৰ হ'লে আমি পাম মাজুলী যোৰহাটত মানে আমি কি চালোঁ এদিনৰ মানে আমাৰ ভ্ৰমণসূচী তো এদিনত আমি কি চালোঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজত গ'লোঁ দাদাৰ কাৰণে দাদাৰ হোষ্টেলটো দেখুৱালোঁ আপোনালোকক এতিয়া নিমাতী ঘাটত আহিলোঁ মাজুলীত গ'লোঁ হৈ যদি আৰু এদিন মানে পালোঁ হৈ তো আমি আগতে টিকেট কাটিয়ে ল'লোঁ সেইকাৰণে মাজুলীত যাব নোৱাৰা মানে যোৱা নহ'ল মাজুলীত এইখিনিয়ে চাম আজি নিমাতী ঘাট আপোনালোকক দেখুৱাম তো ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাম এখন ফেৰী চলি আছে চাইজ এখন ফেৰী চলি আছে ইয়াত মাজুলী যাব নেকি এটা বজৰংবলীৰ গাইজ ৰাখি দিছে অহাবাৰ আমিও যাম আমাৰ জুলাই মানত গাইজ গৰম বন্ধ দিব কলেজৰ পৰা তো তেতিয়া আৰু আহিম তেতিয়া আমি যাম মাজুলীৰ গাইজ বঢ়িয়াকৈ ভিডিঅ' বনাম স্কিপ নকৰাকৈ চাব ৰাস্তাত দেখুওৱা নহ'ল কাৰণ অলপমান গাইজ অলপ হেৰি লাগে না তো চাব এইবিলাক পাৰ আহিছে বঢ়িয়া চাব ধুনীয়া জেগা চাওক এই গছৰ পাত লৰি আছে এই মাজুলী এইফালে ধেমাজি এনেকৈ মানে বিশেষ চাব লগা বস্তু নাই আৰু এনেও তাতে গৰম বহুত কষ্ট
বহুত গৰম গাইজ, কিন্তু মানে এতিয়া অলপমান ঠিক আছে, অলপ হাৱা দি আছে, গৈ ভাল লাগিছে। এইফালে সেইখন মাজুলী, এইফালে গাঁওখন, এইখন এই বাছখনৰ কি কৰে মা? ক'ত? এই বাছখন গাইজ, এই বাছখন জাহাজত যাব মানে। আজি প্ৰথম দেখিলোঁ এনেকৈ বাছ যোৱা। তো সন্ধিয়া এনেকৈ বাহিৰত একাপ চাহৰ সোৱাদ লৈ আমি যাবলৈ ওলাইছোঁ ইয়াৰ ওচৰতে থকা এখন শ্বপিং মললৈ। Cosmetic. Kata sang mukhan dekho. बढ़िया. Jadi. Nonton terus sama. এনেকৈ আমি এতিয়া তাৰ পৰা ওলালোঁ শ্বপিং মলৰ পৰা। এতিয়া ৰুমলৈ যাই আছোঁ। তো এনেকৈ আমি আমাৰ দিনটো উপভোগ কৰিলোঁ। দিনত আমি গ'লোঁ আমাৰ এই দাদাৰ কলেজখনত গ'লোঁ, JEC যোৰহাট ইঞ্জিনিয়াৰিং কলেজ। তাৰপিছত আমি গ'লোঁ নিমাতী ঘাট। মাজুলীত যোৱা নহ'ল, মানে আমি যেতিয়া বন্ধ দিব তেতিয়া আৰু আহিম, তেতিয়া যাম মাজুলীত, কাৰণ কালি আমাৰ টিকেট আছে, কালি যাব লাগিব না। তো এনেকৈ গাইজ দিনটো গ'ল আমাৰ। এতিয়া ৰাতি আমি গ'লোঁ অলপ শ্বপিং মলত, দাদাও কিবা কিনি দিলোঁ আৰু ময়ো কিনিলোঁ। তো ভিডিঅ'টো এইখিনি সামৰোঁ আৰু ভিডিঅ'টো চাই বহুত বহুত ধন্যবাদ গাইজ। এনেকৈ চাই থাকিব আৰু আহিলোঁ ৰুমলৈ। এইটো যে কিটো আছে এইটো আমাৰ, এইটো গুচাই দিলে ঠাণ্ডা হৈ যাব। এইটো ইয়াতে লগাব লাগিব আমি, এইটো ইয়াতে লগালে গাইছ, আৰু লাইটটো আহি যায়, তেতিয়াই পেঞ্চিল চলায়।